সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেল লীনামণি কলিতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৈঠাপোতা ঘাট সত্ৰ দেখুৱাবলৈ বিচাৰিছোঁ। এই সত্ৰখন বৰপেটা জিলাৰ বাঘবৰত অৱস্থিত। সত্ৰখনত ধুনীয়াকৈ অতিথিশালা আছে, য'ত অতিথিয়ে থাকিব পাৰে আৰু নিজৰ খাদ্যবস্তু ৰান্ধি খাব পাৰে। এনেদৰে ভৰি ধোৱাৰ ব্যৱস্থা আছে। সঁচা কথা ক'বলৈ গ'লে সত্ৰ পৰিচালনা সমিতিয়ে এই সত্ৰখন খুব পৰিপাটিকৈ আৰু চাফ চিকুণকৈ ৰাখিছে। সত্ৰখন বাঘবৰ পাহাৰৰ নামনিত আৰু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত। সেয়েহে এই সত্ৰখনত নৈ আৰু পাহাৰৰ এটা সংমিশ্ৰিত ধুনীয়া পৰিৱেশ বিৰাজ কৰে। এনেদৰে সত্ৰৰ মূল প্ৰৱেশ দুৱাৰখন খুলি ভক্তপ্ৰাণ ৰাইজে আশীষ ল'ব পাৰে। সত্ৰখনৰ পৰা ওলায়েই আমি মহাবাহু ব্ৰহ্মপুত্ৰ দেখিবলৈ পাওঁ। শুনিব পৰা মতে এই সত্ৰখনৰ ওচৰে পাজৰে প্ৰায় 33 ঘৰ অসমীয়া মানুহে বাস কৰি আছে, যিখিনি মানুহৰ গাঁও আগত এই নৈখনৰ মাজতেই আছিল। নৈৰ বাঢ়নি পানীয়ে এই মানুহখিনিৰ গাঁওখনি উটুৱাই লৈ গ'ল। যদিও পৰিৱেশটো খুবেই ধুনীয়া, কেতিয়াবা এই পৰিৱেশে মানুহখিনিৰ মনত শংকাও সৃষ্টি কৰে, জানোচা নৈখন আকৌ আগুৱাই আহে। আহোঁতে বাঘবৰ হাইস্কুলৰ ওচৰতে থকা বাঘেশ্বৰী মন্দিৰতো আমি এটা সেৱা জনালোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।